এটা কথা স্বীকাৰ কৰিব লাগিব, এই হিংসাত্মক আন্দোলনে চৰকাৰৰ যিমানেই ক্ষতি নকৰক কিয় তাতোতকৈ অধিক জনসাধাৰণৰ ক্ষতি কৰিলে। নেপালৰ এই আন্দোলন কেৱল নেপালৰ বাবে নহয়, সমগ্ৰ দক্ষিণ এছিয়াৰ বাবে এটা সতৰ্কবাণী। যুৱ সমাজক উপেক্ষা কৰি ক্ষমতা আৰু প্ৰিভিলেজৰ খেল খেলিলে পৰিণাম ভয়ংকৰ হ'ব পাৰে। যদি কোনো দেশৰ চৰকাৰ সঠিক নীতিত আগুৱাই নাযায়, বিশেষকৈ যুৱ সমাজৰ বিকাশ আৰু ভৱিষ্যতক উপেক্ষা কৰে, তেন্তে সেই দেশৰ এই অৱস্থা হোৱাটো স্বাভাৱিক। নেপালৰ বৰ্তমান পৰিস্থিতি ইয়াৰ স্পষ্ট উদাহৰণ, য'ত তেওঁলোকৰ মন্ত্ৰী MLA সন্তানসকলে বিদেশত বিলাসী জীৱন উপভোগ কৰাত ব্যস্ত, কিন্তু সাধাৰণ জনতা শিক্ষা, স্বাস্থ্য আৰু উপাৰ্জনৰ সঠিক সুযোগ বিচাৰি হাহাকাৰ কৰিছে। এনে পৰিস্থিতিত সমাজত তীব্ৰ ক্ষোভ জন্ম লোৱাটো স্বাভাৱিক। এই ক্ষোভ বিশেষকৈ জেন জেড অৰ্থাৎ যুৱ সমাজৰ মাজত অধিক দৃশ্যমান। নেপালৰ ক্ষেত্ৰত এই অসন্তুষ্টই এক বিকৃত ৰূপ ধাৰণ কৰিছে। শান্তিপূৰ্ণভাৱে নিজৰ অধিকাৰৰ সুৰক্ষাৰ প্ৰচেষ্টা বিফল হোৱাৰ পিছত শেষত বিদ্ৰোহী মনোভাৱ। আশা যেতিয়া নিৰাশালৈ আৰু নিৰাশা যেতিয়া খঙলৈ ৰূপান্তৰিত হয়, তেতিয়া সমাজত সংঘাত স্বাভাৱিক। নেপালত এই অশান্তি কাৰো কল্পনাত নাছিল। শান্তিপূৰ্ণ আন্দোলন এদিনতে ৰক্তৰঞ্জিত সংঘৰ্ষলৈ পৰিণত হ'ব, তাতে 19জন ছাত্ৰ ছাত্ৰী জীৱন হেৰুৱাব। ই নেপালৰ গণতান্ত্ৰিক ইতিহাসৰ এক কলা অধ্যায় হৈ ৰ'ল। 8 ছেপ্টেম্বৰ কাঠমাণ্ডুৰ ধনেশ্বৰ এলেকা সংসদৰ কাষতে হাজাৰ হাজাৰ যুৱক যুৱতী একত্ৰিত হৈছিল। তেওঁলোকৰ হাতত প্লেকাৰ্ড, মুখত একেধৰণৰ শ্লোগান, আনবেন ছ'চিয়েল মিডিয়া, শ্বাটডাউন কৰাপশ্যন, নট আৱাৰ ভইচ। প্ৰথম দেখাত এই প্ৰতিবাদ মাথো দুৰ্নীতি আৰু নেপোটিজিমৰ বিৰুদ্ধে সাধাৰণ শ্লোগান, কিন্তু ইয়াৰ আঁৰত আছিল বহু বছৰ ধৰি সঞ্চিত ক্ষোভ। শিক্ষা, স্বাস্থ্য, উপাৰ্জন সাধাৰণ পৰিয়ালৰ বাবে নিশ্চিত নহয়। ইয়াৰ বিপৰীতে ৰাজনীতিবিদ আৰু ধনী শ্ৰেণীৰ সন্তানসকলৰ বিদেশত বিলাসী জীৱন। দুৰ্নীতি আৰু প্ৰিভিলেজৰ ফলত যুৱ সমাজৰ ভৱিষ্যত অনিশ্চয়তাৰে ভৰা। ইতিমধ্যে নেপালৰ ৰাজনীতি আৰু ব্যৱসায়িক ক্ষেত্ৰত এটাৰ ওপৰত এটা স্কেণ্ডেল, লেণ্ড মাফিয়া, কৰ্পৰেট ফ্ৰড, আৰ্মছ স্কেণ্ডেল, এইবোৰে আগতেই জনসাধাৰণৰ বিশ্বাস, চৰকাৰৰ ওপৰত আস্থা সম্পূৰ্ণৰূপে ভাঙি পেলাইছিল। কিন্তু ট্ৰিগাৰ পইণ্ট আছিল চৰকাৰ হঠাতে কৰা সামাজিক মাধ্যম নিষিদ্ধকৰণ। নেপাল চৰকাৰে হঠাতে ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউব, হোৱাটছআপ, এক্স আদি 26টা ছ'চিয়েল মিডিয়া এপছক একে নিশাতে বন্ধ কৰিলে। যুৱ সমাজৰ দৃষ্টিত ই কেৱল এটা এপ বেন নহয়, ই আছিল তেওঁলোকৰ কণ্ঠ স্তব্ধ কৰাৰ চেষ্টা। ই আছিল তেওঁলোকৰ স্বাধীনতাক কাঢ়ি লোৱাৰ চেষ্টা। ফলত হতাশাই এক মুহূৰ্ততে ক্ষোভলৈ পৰিণত হ'ল। সেই ক্ষণতে ক্ষোভ জুইৰ দৰে বিয়পি পৰিল আৰু সঞ্চিত বিৰক্তি এক বৃহৎ আন্দোলনৰ জুইত পৰিণত হ'ল। যিসকলে তেওঁলোকৰ ডিজিটেল প্লেটফৰ্ম বেন কৰিছিল, সেই একে প্লেটফৰ্ম VPN আৰু টিকটক ব্যৱহাৰ কৰি আন্দোলন আৰম্ভ হয়। কাঠমাণ্ডুৰ পৰা পোখাৰা, সীতাহৰি, বিৰাটনগৰ, নেপালৰ প্ৰত্যেক কোণত হাজাৰ হাজাৰ জেন জেডৰ প্ৰতিবাদ উঠলি পৰে। শান্তিপূৰ্ণভাৱে আৰম্ভ হোৱা এই গণতান্ত্ৰিক প্ৰতিবাদ দমন কৰিবলৈ প্ৰথমে আৰক্ষীয়ে টিয়াৰ গেছ, ৱাটাৰ কেনন আৰু ৰাবাৰ বুলেটৰ ব্যৱহাৰ কৰে। কিন্তু পিছ মুহূৰ্ততেই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত সংঘাত তীব্ৰ হৈ পৰে। এক সাধাৰণ প্ৰতিবাদ অতি শীঘ্ৰেই গুলীচালনা, অগ্নিকাণ্ড আৰু ৰক্তপাতত পৰিণত হয়। এটা শান্তিপূৰ্ণ প্ৰতিবাদ অতি শীঘ্ৰেই চিভিল ৱাৰৰ ৰূপ লয়। এই সংঘৰ্ষত অন্ততঃ 30গৰাকী নিহত আৰু হাজাৰতকৈও অধিক আহত হয়। কাঠমাণ্ডুৰ সংসদ ভৱন, পাৰ্লিমেণ্ট হাউচৰ চাৰিওফালে কাৰ্ফিউ জাৰি কৰা হয়। সেনা আৰু সশস্ত্ৰ পুলিচ বাহিনীক মোতায়েন কৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়। প্ৰথমতে যাক এটা সৰু আন্দোলন বুলি ধৰা হৈছিল, সেইটো এক মুহূৰ্ততে ভয়ংকৰ বিস্ফোৰণত পৰিণত হয়, য'ত ভাল, বেয়া আৰু ভুল শুদ্ধৰ সীমা অস্পষ্ট হৈ পৰে। প্ৰকাশ পায় কেৱল ক্ষোভ। এই ক্ষোভেই শেষত জুই ৰূপ লৈ
চাৰিওফালে বিয়পি পৰে, যাৰ স্পষ্ট উদাহৰণ প্ৰাক্তন প্ৰধানমন্ত্ৰী ঝালানাথ খানেলৰ পত্নী ৰাজ্যলক্ষ্মী চিত্ৰাকাৰ প্ৰদৰ্শনকাৰীৰ দ্বাৰা তেওঁলোকৰ ঘৰত লগোৱা অগ্নিত তাইৰ মৃত্যু হয়, যি বহুত দুখৰ বিষয়। লগতে প্ৰতিবাদকাৰীসকলে ৰাজনৈতিক আৰু চৰকাৰী স্থাপনাসমূহৰ উপৰিও সংবাদ মাধ্যমৰ কাৰ্যালয় জ্বলাই দিয়ে। এই ঘটনাই নেপাল চৰকাৰৰ ওপৰত ভয়াৱহ চাপৰ সৃষ্টি কৰিলে, যাৰ ফলত প্ৰধানমন্ত্ৰী KP শৰ্মা অলি আৰু গৃহমন্ত্ৰী দুয়ো পত্যাগ কৰিবলৈ বাধ্য হয়। চৰকাৰে অৱশেষত সামাজিক মাধ্যমৰ ওপৰত থকা নিষেধাজ্ঞাও উঠাই ল'লে। নেপালৰ এই আন্দোলন কেৱল নেপালৰ বাবে নহয়, সমগ্ৰ দক্ষিণ এছিয়াৰ বাবে এটা সতৰ্কবাণী। যুৱ সমাজক উপেক্ষা কৰি ক্ষমতা আৰু প্ৰিভিলেজৰ খেল খেলিলে পৰিণাম ভয়ংকৰ হ'ব পাৰে। ছ'চিয়েল মিডিয়া কেৱল বিনোদ নহয়, ই নতুন প্ৰজন্মৰ ডেম'ক্ৰেটিক ভইচ। যদি নিবনুৱা, দুৰ্নীতি আৰু বৈষম্যৰ মূল সমস্যাৰ সমাধান নহয়, তেন্তে এনেধৰণৰ আন্দোলনৰ পুনৰাবৃত্তি কোনো ডাঙৰ কথা নহয়। কিন্তু শেষত আমি এটা কথা স্বীকাৰ কৰিব লাগিব, এই হিংসাত্মক আন্দোলনে চৰকাৰৰ যিমানেই ক্ষতি নকৰক কিয়, তাতোতকৈ অধিক জনসাধাৰণৰ ক্ষতি কৰিলে। চৰকাৰী বা ব্যৱসায়িক প্ৰতিষ্ঠান ধ্বংস, ই মাথো নিজৰ ৰাষ্ট্ৰৰ প্ৰগতিৰ ওপৰত কুঠাৰাঘাত। কাৰণ এই সকলো প্ৰতিষ্ঠান জনতাৰ স্বাৰ্থৰ বাবে জনতাৰ টকাৰে বনোৱা হয়। এইসমূহৰ পুনৰ নিৰ্মাণৰ ব্যয়ো জনতাৰ টেক্সৰ পইচা ব্যৱহাৰ কৰা হ'ব। যেতিয়াই আন্দোলন হিংসাত্মক দিশত অগ্ৰসৰ হয়, তেতিয়া আমি বুজিব লাগিব আন্দোলন সঠিক দিশৰ পৰা আঁতৰি আহিছে। যদি আন্দোলনকাৰীয়ে নিজকে প্ৰমাণ কৰিবলৈ সম্পত্তি ধ্বংস কৰিবলৈ আৰম্ভ কৰে, ক্ষতিটো চৰকাৰৰ নহয়, ধনৱান লোকৰ নহয়, ক্ষতিটো শেষত সাধাৰণ জনতাৰ ওপৰতেই পৰে। যদি আগতে 10জন নিবনুৱা আছিল, ধ্বংসাত্মক আন্দোলনৰ পিছত সেই সংখ্যা 100জনলৈ বৃদ্ধি পায়। কাৰণ কোনো সংস্থা বা কোম্পানীয়ে এই ধৰণৰ অশান্ত পৰিৱেশত বিনিয়োগ কৰিবলৈ সাহস নকৰে। ইয়াৰ ফলত অঞ্চলটোৰ অৰ্থনীতি ধ্বংস হয় আৰু ভৱিষ্যতৰ সম্ভাৱনাও নষ্ট হয়। আন্দোলন জনতাৰ অধিকাৰো হয় আৰু শক্তিও হয়, কিন্তু সেই শক্তি সদায় শান্তিপূৰ্ণ আৰু দৃঢ়তাৰ পৰিচয় হ'ব লাগে। ধ্বংসৰ মাধ্যমেৰে আন্দোলন জনতাৰ ক্ষতি কৰে, অৰ্থনীতিৰ ক্ষতি কৰে আৰু ক'লোৱে ভৱিষ্যতৰো ক্ষতি কৰে। একেদৰে আমি আগতেও দেখি আহিছোঁ। এই দৃশ্য কেৱল নেপালৰ নহয়, ইয়াৰ আগতে পাকিস্তান, বাংলাদেশ, ম্যানমাৰ, শ্ৰীলংকা সকলোতে আমি দেখি আহিছোঁ। যেতিয়া ৰাজনৈতিক স্থিৰতা ভাঙে, বিনিয়োগকাৰী পলায় আৰু অৰ্থনীতিৰ ধ্বংসৰ ফলত সমাজে ভয়ংকৰ মূল্য দিয়ে, দেশখন 10-20 বছৰ পিছ পৰি যায়। এখন দেশৰ বিকাশৰ বাবে ৰাজনৈতিক স্থিৰতা বহুত প্ৰয়োজনীয়। আন্দোলন হ'ব লাগিব, কিন্তু সেই আন্দোলন হ'ব লাগিব শান্তিপূৰ্ণ, দৃঢ় আৰু সচেতনতাৰ প্ৰতিচ্ছবি। ধ্বংসৰ পথত যোৱা আন্দোলনে কোনো ফালৰ পৰা লাভ দিব নোৱাৰে। আন্দোলন হ'ব লাগে সজাগ সমাজৰ প্ৰতিচ্ছবি, অৰাজকতাৰ নহয়। ধন্যবাদ। জয় আই অসম, জয় হিন্দ। যদি ভিডিঅ'টো ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। কমেণ্ট ছেকশ্যনত আপোনাৰ মতামত জনাব। আপোনাৰ মতে নেপালৰ এই ক্ষোভ গণতন্ত্ৰৰ সতৰ্কবাণী নে ভৱিষ্যতৰ বৃহৎ অনিশ্চয়তাৰ সংকেত?